সাবস্ক্ৰাইব কৰক VSS আসাম চেনেলটো আৰু সকলোবোৰ নটিফিকেশ্যন লাভ কৰিবলৈ কাষতে থকা ঘণ্টা বটনটো লাহেকৈ টিপি দিয়ক। এই মনটো আজি ভালকৈ খেলবি দেই। আজি গোটেইখন খেলা হাৰামতে যাই আছে আমাৰ। ওই বাল এখন খেলাও জিকিব পৰা নাই। ইমান খাতৰা খাতৰা প্লেয়াৰ আহে না। দে এইবাৰ ভালকৈ খেলাম দে। এই কাঞ্চাটোক ফোন কৰি নাপলো। আপিৰ লগত বিজি হৈ আছে এই কুত্তাই। আমি আৰু ছিংগল মানুহ পাবজি খেলিয়ে টাইম পাছ কৰিব লাগিব। অ এম একচেনি গাৰ্লফ্ৰেণ্ডটো পাই পেলাই ঘৰৰ পৰা নোলোৱা হৈছে। দে আমি আৰম্ভ কৰোঁ দে। দে ষ্টাৰ্ট কৰ। এইবাৰ ক'ত নামবি ভাল? বাৰে তো মৰিয়ে আছো। জৰ্জগলত যাওঁ, তাতে তামাম লুট পাম ভাল। হে মেক্সেনি তাকে নাযাওঁ। ধুনীয়াৰে নিবি নামে তাতে নামাৰ লগে লগে কচি মৰিয়ে মাৰিব ভাল তাতে। তে মিলিটাৰী বেছিতে নাম দে নাই কি ক? অঁ তাকে যাওঁ, তাতে অলপ কমকৈ আনিবি নামে। জো বাল কি হৈ দেখা যাব। জো বোলে সোনিয়াল জো মাৰি ধুনা কথা কৰি দিম জো এবাৰ। এই ঘৰটোক যাওঁ মনটো ঘৰটোক যাওঁ। এই ৰ ভাল মোৰ আগতে এটা এনিমি নামছি ঘণ্টা M416 পালো ৰ ভাল। যি আগফালৰ পৰা মাৰাহে কথা। হে মই আকৌ বনাই ভাল মোক কিবা এটা দিয়ে বিচাৰি সুধোৱা পিষ্টল এটালৈ ঘূৰি আছোঁ ভাল লাংটা মুটা হয়। ধেই বাল তই একোৱেই নাপা বাৰে তোৰ কাৰণে হাৰি মৰিব লাগে। সেই মই থকা ঘৰ টকা একে এটা পৰি আছে লৈ যাই। দে গেছোঁ ৰ মই গেছোঁ যাই। এই ভাল এনিমি তাৰ আগতে পল্লো আহি পেলাই। এই পল ভাল নাচেনি। এই কহে মৰা মনটো এফলে নাহাকিয়া এতিয়া একে পৰি আছে মোৰ কাষত। এই ৰহে ভাল তোৰ একে আনবে যন্ত্ৰাই পেলাই মোক পিছে খেদছি এনিমি। তোৰ লগতো ভাল কি হ'ব এবাৰ কিয় জিকিব পাৰিম এই খেলা। জিক গিলে এটা পিষ্টলে বিচৰি বনাই তই। ৰ গেছোঁ ৰ দে ক'ত আছে দেখি দি। মাউৰৰ কাৰণে চকু জোৰাই দি দেখা পোৱা নাই তই? সেইটো তোৰ আগত পৰি আছে। অঁ দেখিছোঁ ৰ ভাল। আৰু মোক কোনি মাতে আগফালে। সেই মনটো মোক বাচোই। সেই মই হেডশ্বট দিলেকে মোক AWM দি দিছি ভাল। ৰ গেছোঁ ৰ মই যাইছোঁ ৰ। এই জল্দি ভাল মই মৰিলোঁ হয় আৰু এটা গুলি মাৰিলে মৰিমেই। হে মেক্সেনি গেছোঁ ৰ। এই দেখৰিছ না কিয়া মৰিলোঁ হয় এফালে মই। হাও ভাল মোকো হেডশ্বট দিলাক যা চেছ। তোক বচাব যায় থাকোঁতে মৰিলোঁ ভাল ময়ো। ধেই তোৰ লগত খেলবা নৰি এনেকৈ বাৰে হেডশ্বট খাই মৰা তই। দেখৰিছ মই এটা পিষ্টল বিচাৰি দিলোঁ আৰু মোৰ লগতে খেলবা নৰি পেলাই মৰ যা এতে। আজি দিনে বয়া ভাল পুৱাই উঠিবা কাৰ মোক দেখিছিলোঁ। ধেই অই ভাল এখন খেলাও জিকিব পৰা নাই আজি ইমান খেললোঁ। এই বাকী দুটা বা ক'ত মৰছি আমি অহাই নামছি সিহঁতে ক'ৰবাত নামছি। হিন্দীতে কিবা বকি মৰি আছে অহাই বুজি নাপাওঁ। সেই ঢেকৰিছ অহাই মৰিলোঁ এইফালে আমি দিওঁ বাছে আমাক ৰিভাইভ দি। এই ভাই ইধাৰ আহ মৰি গৈ আমি মৰি গৈ ভাল। ৰিভাইভ কৰোঁ আমি মৰ ৰায়। এই মই মৰিলোঁ দে ভাল। ধেই নেখলা যা আজি পাই। এই ময়ো মৰিলোঁ দে নেখলাও আৰু আজি এনাই খেল দিনটো আজি। জো ভাল আজি দিনটো এনাই গেল এখন খেলাও জিকিব নোৱাৰিলোঁ। অই ভাল ইমান প্ৰ প্লেয়াৰ গিলাখন আহে আজি। যাওঁ এই কাঞ্চাত পাৰবা আহ যাওঁ একবাৰ কি কৰিছে চাই আহ। যাওঁ তাক কি কৰি আছে ঠুকৰাইছে চাই আহোঁ। যাওঁ কি কৰিব আৰু গাৰ্লফ্ৰেণ্ডটোৰ লগতে কথা পাতি থাকিবি। হেল্ল' জান কি কৰিছা? এই মই বহি আছোঁ ৰ'বা বিচনাত। ভাত খালা? মই খালোঁ ৰ'বা গৰৈ মাছ পোৰা আৰু পন্তা ভাতে খাইছোঁ। আজি ৰাতি ভিডিঅ' কল কৰিম যা তোমাক বহুত দিন দেখাই নাই মই। ইমান ইচ্ছা যাই আছে তোমাক চাবাক লাগি মোৰ। বাবা কাঞ্চা মই জানিছিলোঁ এই যে মাইনাকৰ লগত বিজি হৈ থাকিব জানিছিলোঁ মই। দে জান হ'ব দা অলপ দেৰিকৈ ফোন কৰিম দে। এই মোৰ লগ দুটা আহি পাইছে হা। কি কাঞ্চা কিবা ভিডিঅ' কলৰ কথা কৈ আছা আমি আহি থলি ঠকৰা মইনা আমি শুনিলে তোৰ ইজ্জত যাব মস্ত কুচিতে পৰা তাই। এনাই কাঞ্চা নাম নহয় হ'ব দে তোৰ ধৰি মই গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতিব নোৱাৰা হৈছোঁ। পিছে কি সকাম ওলাক তোৰ এখনি পৰত? সকামুল্লি আহিব পাৰে নেকি এনাই আহিব নোৱাৰি ঠকৰেছ। তহঁতেতো এনাই আহা লগাত নহয় কিবা সকামতে আহিছে। তোৰ লগত কথা এটা আছিল ৰ ইম্পৰ্টেণ্ট কথা। কালি কোনা মত তোক লাগি যাবি তাতে থাকিম আমি তাতে ক'ম।
কি ইমান ইম্পৰ্টেণ্ট কথা তোৰ এটাই নকয় কিয় থকৰা মইনে অলপ ঘৰটোৰ পৰা ওলবিচোন এই ঘৰটো তুমি গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি থাকিব নাংগে যা 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 যাম যা দে আমি যাওঁ দে এতিয়া পুৱাৰ পৰা ঘৰকে জনাই ভাল গালি খাব লাগিব আজি এই মনটো যৌ দেৰি হ'ল কালি যাবি কিন্তু দেই আমি ৰখি থাকিম কিন্তু নামত কাটত জান ক আমাৰ গাঁৱত চম্ভৰো মহত্ব আছিল কালি তই কিবা কোনামত তাকলৈকে মাতি গেল কিবা কথা আছে বোলে মনটো আহিব না কি ইমান দেৰি কৰিলে তাক আহাই নাই তাকেইতো আহিব লাগে ৰ মাইনাকৰ লগত কথা নাপাতাকে নাই নহয় মাইনাৰ লগত অলপ কথা পাতব তাৰপিছত আহিব ঐ চলিগিলে গাৰ্লফ্ৰেণ্ড পাই পেলাই লগৰ চলিগিলাকে পাৰি যায় আজি বেটাক পাবজি ইনষ্টল কৰি দিম আৰু কিনো স্কোৱাডত খেলাম ভাল ঠিকে কৈছে তই আহক ৰ বেটা সি আগবাৰ ইনষ্টল কৰি দিয়াৰ পিছত গাৰ্লফ্ৰেণ্ডক পাৰি যাব কি ঢকৰা মানে হাত কিয় মাতছিলি কৌ দে কৈ আছো দেই নব হাকে আমাৰ লগত না চিৰিৰ ফোন হ'ব আৰু দে বৈছো ৰ টকৰা মানে তই আহিছে যি ভাল লাগছি আমাৰ তিৰিটোৰ ফোন তই তই আহিবে পাইছা মানছে তোক দে এতিয়া কথাটো কৌ ক'বাৰ কিবা বকি থাকিবি এতিয়া কথাটো হ'ল তই আমাৰ লগত পাবজি খেলবা লাগে কালিৰ পৰা আমি এখন খেলাও জিকিব পৰা নাই পাবজি কি বস্তু এইটো কি বস্তু গম পাবি দেই আহি মোবাইলটো দিছে আমাক আমি ইনষ্টল কৰি দিওঁ লওঁ দে দি ইনষ্টল কৰি দিয়া দে এতিয়া ইনষ্টল হৈছে তই একখান মাৰ দে একেলা মাৰ দে মই পাৰিম নে খেলবা আজি ফাৰ্ষ্টতে টেনশ্যন নাই আহি যাও লাহে লাহে দে অন কৰ মোক ফ'ল' কৰ তই নাজিও জৰ্জৰ পুলত নামিম দে দে হ'ব দে কি জ্বৰ বোলে ভাল আজি শুনলোৱে গম পাবি দে লাহে লাহে আজি ফাৰ্ষ্ট দে তোৰ হে ভাই দুনিয়াৰ লুট আছে তেই এই লুট যোনে যিমান পাৰে সিমান লুট পিষ্টল ভৰ্তি হৈছে ভাল এই কাঞ্চা পিষ্টল লওঁ আৰু গুলি লওঁ তাড়াতাড়ি কি লাংটা মুনটো দাউৰি আছা পিষ্টল বিচাৰ পাইছো ৰ একেম লেভেল 3 হেলমেট এটাও পাইছো ৰ হাও মেক চকলাই ই দু খাতৰা কি লেভেল 3 হেলমেট পাইছি তোৰ দৰে কানা বুলি ভাবছা নেকি তাক এই মনটো মাৰ সেইটো বনো মাছ ঘুমে আছে মাৰে তাক ৰ মাৰছো ৰ এই মচি দেই ভাল ময়ো মাৰিলো ৰ এটা ঘুচে মাৰছো ভাই বঢ়িয়া মনটো খাও খা মোৰ গাৰ্লফ্ৰেণ্ডৰ ফোন আহিলে থকৰা মইনে ফোন নধৰবি ফোন কাটি দি হাৰিব লাগিব আমি খেলাখান জান ক মই অলপ বিজি আছো ৰবা মায়ে বাজাৰৰ পৰা ভেট দিলা বাজাৰ কৰি আছো অলপ দেৰিকে ফোন কৰি আছিলা তোমাক খাও চেচ যা মই মোক মাল লাগ যা ঠেকৰিছ এনেই ফোনটো ৰিচিভ কৰিবা আহিছে নেকি তোক ৰিচিভ কৰি মৰছে দে তোৰ নদী খেলো মই চাই আছো দেই এই চম্পু মই তাই নিবি দেখা পাইছো পাৰখনৰ ওপৰত লুকি আছে গেছো ৰ মই বেটাক দিছোঁ হেডশ্বট হুচি যা ফল মোকে দিলে হেডশ্বট চেচ যা মই আজি দে তাড়াতাড়ি ৰিভাইভ দি মোক গেছো যাই আছো মই মৰলো যা মই পাক লাগিন হেই থকৰা মইনে অলপ সময় জিন্দাই থাকিব নলি আহি পাইছিলোঁৱেই মই তোক মাৰছোঁ দেই ফল শান্তি পাইছোঁ মই ভাল কোনবাৰ পৰা মোকো দিলে মই হাং কচি মোৰে মাৰছি কোথায় ৰক্ষা বনাই মই চেচ মই আজি তকৰেছ নিজৰ কথা ভাবি খেলিলি নহবই আমাক অলপ বাচাব লাগে লগৰকেইটাৰ কথা অলপ ভাবিব লাগে মৰলি নাই এতিয়া কেনে লাগছি থকৰা মইনে নিজে খেলবা নাজনা আৰু মোকে ক'বা দে হ'ব দে আৰু এখন আৰম্ভ কৰোঁ মই নেখেলা দেই ভাই আজি বহুত দেৰি হ'ল মোক গাৰ্লফ্ৰেণ্ডে ফোন কৰিব সেই বাহানছত ক'ত মৰা যায় পেলাই এখন হাৰি মৰিলোঁ জিকপে নৰিলোঁ যেৰকম যাবা আহিছে তই যা যদি যা এখন খেলাই থৈ যা তই দে হ'ব দে এখন খেলাও দে মহন্ত আৰম্ভ কৰ দে কৈছোঁ দে জিকপে লাগব দেই কিন্তু জাংকে কি ন সেই মাৰ সেই চুই মাৰ জংঘলৰ মাজত লুকি আছে দেই এই ঠেকেৰিতে ফোন কৰিলাক নহয় এই খেলা টাইমতে ফোন কৰিব পাৰে
হেল্ল' কি হা তোমাৰ টাইম টেবুল নাই নিজে এতিয়া ফোন কৰ মই পাবজি খেলাই আছো মোৰ সময় নাই এতিয়া ফোন থ বঢ়িয়া কাঞ্চা বঢ়িয়া এনেকুৱা হ'ব লাগে পাবজিয়ে মেইন ভাল যেই পাবজি এই গাছডালৰ পিছফালে আৰু এটা এনিমি আছে দেই ভালকৈ খেলো ধেই আৰু ফোন কৰিছি এই থেকাৰি তুই এনেকৈ নুবুজবই ৰ হেল্ল' কি হা একবাৰ ক'লে বুজি নাপাওঁ তুমি দে হ'ব দা আমাৰ ব্ৰেকআপ দা আজি পায় ফোন চোন নকৰিবা তুমিও মোৰ ডিষ্টাৰ্ব হয় খেচৰা আপি আছে ফল বাৰে বাৰে ফোন কৰি থাকে দে ব্ৰেকআপ দি দে আজি পায় পাবজিয়ে মেইন ইটোৱে আমাৰ আচল কাঞ্চা বঢ়িয়া বঢ়িয়া কাঞ্চা বঢ়িয়া ভাল কাম কৰিছে তই পাবজিয়ে মেইন এতিয়া বিন্দাছ পাবজি খেলো আৰু গাৰ্লফ্ৰেণ্ডৰ টেনশ্যন নাই অঁ ভাই টেনশ্যন নাই আৰু পাবজিয়ে জীৱন চিঞৰৰ বাচ্চা ধোৱা দিছে দেখা নাপাওঁ কৰিব লাগে ৰ দি আছো ৰ এই মই মাৰিলোঁ দেই ভাই লাষ্টতে নিবিটো এই জয় জয় চিকেন ডিনাৰ এ মজা ভাই মজা কাঞ্চা পাছে দ তই মজা লাগছি ভাই আজি খেলাই পেলাই আৰু খেলিব লাগিব দেই কে মজা নালাগিব এনেই মাতছো না তোক খেলবাক লাগিন আহিবি ৰ কালিক লাগিন খেলব লাগিব আহিম দেই মজা লাগছি খেলাই নাহৰ ফুলাৰ বতৰ হে নাহৰ মোৰ মৰমৰ হে নাহৰ আনিলি তই বহাগৰ খবৰ আজৈ এই ঠকৰাইছ গান মাৰি আছা এই জুই নাহিলেই কাঞ্চা খেলা খেলব লাগছিল নহয় খেলা আহি আছে কিজানি এনাই লেজি মানুহ নহয় সি এই চাও তই নাম লওঁতে কি আহি পাইছি হাও অ তই কিন্তু মন চন মৰা দৈ ইয়াৰ এ কি কাঞ্চা আই যে মন চন মাৰি পেলাইছে মায়েৰে ভাত চাত খাব দে নাই নেকি তোক ভাত খাবা দিছি ৰ মই নিজে খনাই আজি কে ফফ্লাইছ কিবা দুখ হৈছে নেকি তোৰ দুখ মোৰ নহয় এতিয়া মই যোনটো কথা ক'বা ওলছো শুনাৰ পিছত তোন্দৰো দুখ লাগব হাও মেক চকলাই কি কয় ফল দে কৈছোন কেনাহান কথা কি কয় ফল দে তাড়াতাড়ি কওঁ টেনশ্যন হৈ গৈছে মোৰ পাবজি যি বেন হ'ল কোনোবাই শুনছে নে নাই হে কি কয় ফল পাবজি বেন হ'ল কোনে ক'লাক তোক কোনে ক'ব আৰু নিউজত গেৰে আছে ডাঙৰ ডাঙৰ কৰি ব্ৰেকিং নিউজ পাবজি বেন ইণ্ডিয়াত হে কি কয় ফল বিশ্বাস হোৱা নাই মোৰ সঁচাই কৈছোঁ মই তোন্ধৰ কিয় মিছাই ক'ম তোন্ধৰ পাল্লাত পৰি পেলাই পাবজি ইনষ্টল কৰিলোঁ গাৰ্লফ্ৰেণ্ডটোকো ব্ৰেকআপ দিলোঁ এতিয়া যে পাবজি বেন কৰি দিলাক যা খা টেনশ্যনত মই ভাতে খাব পৰা নাই সেই তোন্ধৰ দৰে বন্ধু থাকাতছে কি নাখাই ভাল যে মই কাৰ লগত টাইম পাছ কৰিম কাৰ লগত চেনি খাম পাবজিও গেল গাৰ্লফ্ৰেণ্ডো গেল খা বাপেকে ভীমকলটো কি কয় এই হৈছে দে আমি এতিয়া ছিংগল মানুহ কেনেকৈ থাকিম এতিয়া পাবজিখানে আমাক যেতে ৰাখিছিল এতিয়া মৰাই ভাল হ'ব ঐ চৰকাৰখনে বেলেগ বেন কৰিব নাপলাক পাবজিটোহে পালাক কিমান চাইনিজ বস্তু আছে বজাৰত কেৱল পাবজিটোহে দেখা পাইছে এনে মানুহৰ কাৰণতে ধেই